কোন সেই কেইগৰাকী যুৱতী যি কেইগৰাকী যুৱতীৰ লগত জুবিন গাৰ্গৰ বহু বছৰ ধৰি সম্পৰ্ক আছিল বহু বছৰে জুবিন গাৰ্গে সেই যুৱতী কেইগৰাকীৰ লগত সম্পৰ্কত আছিল আপোনালোক সকলোৱে হয়তো জানিব বিচাৰিছে যিটো খবৰ আজিলৈকে আপোনালোকে কোনেও গম পোৱা নাই সেই খবৰটো মই আজি আপোনালোকক দিবলৈ ওলাইছোঁ জুবিন গাৰ্গক আপুনি মই আমি সকলোৱে ভাল পাওঁ জুবিন গাৰ্গৰ কণ্ঠ ভাল পাওঁ কিন্তু জুবিন গাৰ্গে কেইগৰাকীমান বিশেষ যুৱতীৰ লগত তেওঁ বহু বছৰ ধৰি সম্পৰ্ক চলাই লৈ গৈছিল আৰু অৱশেষত সেই সম্পৰ্কৰ পৰা জুবিন গাৰ্গ তেওঁলোকৰ পৰা আঁতৰি আহে সেই যুৱতী কেইগৰাকীয়েও জুবিন গাৰ্গৰ পৰা আঁতৰি যায় কিন্তু সেই কেইগৰাকী যুৱতীয়ে জুবিন গাৰ্গৰ পৰা আঁতৰি যোৱাৰ পিছতহে ৰাইজে তেওঁলোকক চিনি পোৱা হৈছে আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আচলতে কোন সেই কেইগৰাকী যুৱতী যি কেইগৰাকী যুৱতীৰ লগত জুবিন গাৰ্গৰ বহু বছৰ ধৰি সম্পৰ্ক আছিল গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব জুবিন গাৰ্গ আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠ আমাৰ সকলোৰে প্ৰিয় কিন্তু জুবিন গাৰ্গে মাজে সময়ে ষ্টেজত কৰা কিছুমান অশ্লীল শব্দ কিছুমান অশালীন ব্যৱহাৰৰ বাবে বহু ব্যক্তিয়ে কিন্তু মাজে সময়ে জুবিন গাৰ্গৰ প্ৰতি যি মৰম ভাল পোৱাবোৰ সেইবোৰ কমি আহে তথাপিও জুবিন গাৰ্গক কোনোবাই বেয়া বুলি কোৱাটো আমি কেতিয়াও নিবিচাৰোঁ মাজে মাজে তেওঁ নিজৰ চৰিত্ৰৰ কাৰণে নিজৰ মুখখনৰ কাৰণে তেওঁ নিজৰ সন্মানখিনি তেওঁ নিজেই লাঘৱ কৰি লয় গতিকে জুবিন গাৰ্গৰ সান্নিধ্যত থাকিবৰ কাৰণে জুবিন গাৰ্গৰ লগত এখন সেলফি ল'বৰ কাৰণে কিছু সময় জুবিন গাৰ্গৰ লগত কটাবৰ কাৰণে অসমৰ আনকি ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে ব্যাকুল হৈ থাকে কিন্তু সেই জুবিন গাৰ্গে কেইজনমান বিশেষ যুৱতী কেইগৰাকীমান বিশেষ যুৱতীক বহুখিনি গুৰুত্ব দিছিল সেই যুৱতী কেইগৰাকীয়ে কিন্তু এটা সময়ত জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰি গৈছে কিন্তু সেই যুৱতী কেইগৰাকী কোন কাৰণ জুবিন গাৰ্গৰ সংস্পৰ্শত আহিবৰ কাৰণে আপোনালোক সকলোৱে বিচাৰে জুবিন গাৰ্গে তেওঁলোকৰ সেই যুৱতী কেইগৰাকীৰ লগত বহু বছৰ বহু সময় ধৰি সংস্পৰ্শত আছিল আৰু এতিয়া সেই কেইগৰাকী যুৱতী কিন্তু জুবিন গাৰ্গৰ লগত নাই আৰু আপোনালোকে নিশ্চয় জানিব বিচাৰি আছে যে আচলতে সেই কেইগৰাকী যুৱতী কোন হ'ব পাৰে যি কেইগৰাকী যুৱতীক কণ্ঠশিল্পী জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিয়ে সম্পৰ্কত আছিল জুবিন গাৰ্গে সেই কেইগৰাকী ব্যক্তিক বহু বেছিকৈয়ে গুৰুত্ব দিছিল আৰু সেইগৰাকী ব্যক্তিৰ যদি নাম ল'ব যাওঁ মই সকলোৰে নাম লোৱাটো সম্ভৱপৰ নহ'ব তাৰে মাজত দুগৰাকীমান ব্যক্তিৰ মই নাম ল'ব বিচাৰিছোঁ দুগৰাকীমান যুৱতীৰ মই নাম ল'ব বিচাৰিছোঁ প্ৰথমতেই যদি মই নাম ল'ব যাওঁ সেইজনীয়ে হৈছে জুবলীৰ লগত জুবিন গাৰ্গে বহু বছৰ ধৰি ষ্টেজ প্ৰগ্ৰেম কৰিছে তাৰ আগলৈকে জুবলীক অসমৰ কোনো ব্যক্তিয়েই কিন্তু ভালকৈ চিনি পোৱা নাছিল যেতিয়াই জুবলীয়ে জুবিন গাৰ্গৰ লগত ষ্টেজে প্ৰগ্ৰেম কৰা আৰম্ভ কৰিলে তাৰ পাছতেই অসমৰ বহু ব্যক্তিয়ে জুবলীক চিনি পোৱা হ'ল জুবিন গাৰ্গৰ লগত থকা বাবে জুবিন গাৰ্গৰ লগত একেলগে গীত পৰিৱেশন কৰি থকাৰ বাবে তাৰ পাছতহে জুবলীয়ে নিজৰ এটা চিনাকি তেওঁ বনাব পাৰিলে নিজৰ চিনাকিৰে তেওঁ আগুৱাই যাব পাৰিলে আৰু আজি আপোনালোকে জুবলীক যি চিনি পায় সেই জুবলীক চিনি পোৱাৰ আঁৰৰ ব্যক্তিজনে আছে কিন্তু জুবিন গাৰ্গ যদি জুবিন গাৰ্গৰ লগত জুবলী গীত নাগালে হয় বহু বছৰ ধৰি যদি জুবিন গাৰ্গৰ লগত জুবলী নাথাকিল হয় তেতিয়াহ'লে আজিৰ তাৰিখত হয়তো জুবলীক আপুনি মই আমি কোনেও চিনি নাপালোঁ হয় কিন্তু যেতিয়াই তেওঁৰ নিজৰ চিনাকিটো তেওঁ গঢ়ি তুলিলে জুবলীয়ে যেতিয়া নিজৰ চিনাকি নিজে গঢ়ি তুলিলে তাৰ পাছতেই কিন্তু সেইজনী জুবলীয়ে জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰি যায় জুবিন গাৰ্গৰ লগত একেলগে ষ্টেজ প্ৰগ্ৰেম নকৰা হয় সেইজনীয়ে হৈছে জুবলী যিজনী জুবলীয়ে জুবিন গাৰ্গৰ লগত বহু বছৰ সংস্পৰ্শত আছিল বহু বছৰ সম্পৰ্কত আছিল একেলগে তেওঁলোকে বহু গীত পৰিৱেশন কৰিছিল ষ্টেজে গৈ আৰু আনগৰাকীৰ যদি নাম ল'ব যাওঁ এতিয়া হয়তো আপোনালোকে সকলোৱে শুনি আছে সদ্যহতে এগৰাকী যুৱতীৰ কথা সেই যুৱতীগৰাকীয়ে হৈছে শতাব্দী বৰায়ো জুবিন গাৰ্গৰ লগত বহু বছৰেই কাম কৰিলে বহু ষ্টেজত শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত গীত পৰিৱেশন কৰিলে কিন্তু এইবাৰ আপোনালোকে নিশ্চয় খবৰটো শুনিছে যে শতাব্দী বৰাই এইবাৰ জুবিন গাৰ্গৰ লগত একেলগে গীত পৰিৱেশন নকৰে জুবিন গাৰ্গৰ পৰা আঁতৰি আহি এইবাৰ শতাব্দী বৰাই অকলশৰীয়াকৈ তেওঁ ষ্টেজ প্ৰগ্ৰেম কৰা আৰম্ভ কৰিব ইমান বছৰে আপোনালোকে জুবিন গাৰ্গৰ লগত শতাব্দী বৰাক দেখা পাই আহিছিল কিন্তু এইবাৰ শতাব্দী বৰা নাথাকে জুবিন গাৰ্গৰ লগত গতিকে ইমান বছৰ জুবিন গাৰ্গৰ লগত থকা সময়খিনিত আপোনালোকে শতাব্দী বৰাক চিনি পালে তাৰ আগলৈকে কিন্তু শতাব্দী বৰাক হয়তো আপোনালোকে কোনেও চিনি পোৱা নাছিল আজিৰ তাৰিখতো বহু ব্যক্তিয়ে কিন্তু শতাব্দী বৰা বুলি ক'লে শতাব্দী বৰাৰ নামটোৰে তেওঁক চিনি নাপায় যেতিয়া কোৱা যায় জুবিন গাৰ্গৰ লগত থকা সেইগৰাকী জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী তেতিয়াই কিন্তু বহু ব্যক্তিয়ে
তেওঁক চিনি পায়, শতাব্দী বৰাক চিনি পায় আৰু সেইগৰাকী শতাব্দী বৰাই এতিয়া নিজৰ অলপমান চিনাকি বঢ়োৱাৰ লগে লগে নিজৰ অলপমান চিনাকি হৈ যোৱাৰ লগে লগে নিজে অকলশৰীয়াকৈ ষ্টেজ প্ৰগ্ৰেম কৰাৰ সিদ্ধান্ত লৈছে। গতিকে এই দুগৰাকী যুৱতী আছিল জুবিন গাৰ্গৰ লগত বহু বছৰ ধৰি সম্পৰ্কত, বহু বছৰ তেওঁলোকে ষ্টেজে গীত গাই ফুৰিলে আৰু এতিয়া নিজে অকলশৰীয়াকৈ তেওঁলোকে গীত গোৱা আৰম্ভ কৰিছে যেতিয়া ৰাইজৰ মাজত তেওঁলোকৰ এটা চিনাকি হৈ পৰিছে। আৰু তেনে বহু ছোৱালী আছে জুবিন গাৰ্গৰ লগত গীত পৰিৱেশন কৰা, জুবিন গাৰ্গৰ লগত এনেদৰে সম্পৰ্কত থকা, সকলোৰে নাম লোৱাটো যিহেতু সম্ভৱপৰ নহ'ব, এই দুগৰাকী ব্যক্তিৰ নাম মই আপোনালোকক ক'লোঁ। আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ, পুনৰ লগ পাম এনেকুৱা নতুন কিছু খবৰে, নতুন কিছু তথ্যৰে। ধন্যবাদ।